নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম আমি ঘৰত বহি কেনেকৈ ই পাছ আমি এপ্লাই কৰিব পাৰিম তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টোৰ মই ডেছক্ৰিপশ্যনত লিংকটো দি আছোঁ, আপোনালোকে তাত গৈ ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে দেখা পাই আছে গভৰ্ণমেণ্ট অফ আছাম COVID-19 এডভাইজৰী, কণ্টেক্ট, মোবাইল এপছ লাগিলে ইয়াত আপোনালোকে কি কৰিব পাৰিব। মই ইয়াত এপ্লাই ই পাছত ক্লিক কৰি দিম। এপ্লাই ফৰ ই পাছ। তাৰপিছতে ইয়াত নামটো লিখি দিব নিজৰ, MUKUT শৰ্মা। ইয়াত মুকুট শৰ্মা, মোৰ নাম যিহেতু মুকুট শৰ্মা, সেয়ে মই ইয়াত মুকুট শৰ্মা লিখি দিলোঁ। তাৰপিছত মোবাইল নম্বৰখন ইয়াত মই দিব বিচাৰিম। মই মোবাইল নম্বৰখন এণ্ট্ৰি কৰি দিলোঁ। তাৰপিছত মোৰ ডেট অফ বাৰ্থ ইয়াত মই এণ্ট্ৰি কৰিম। ডেট অফ বাৰ্থটো ইয়াত মই এণ্ট্ৰি কৰি আছোঁ। নাইনটিন নাইণ্টি ছেভেন ছেপ্টেম্বৰ 11 যিহেতু মোৰ ডেট অফ বাৰ্থ। তাৰপিছত মোৰ ইমেইল ID mukutsharma@gmail.com। তাৰপিছতে টাইপ অফ এপ্লিকেণ্ট আপোনালোকে গভৰ্ণমেণ্ট, প্ৰাইভেট যিকোনো এটা দিব পাৰে। আপুনি গভৰ্ণমেণ্ট এমপ্লয় থাকিলে গভৰ্ণমেণ্ট, প্ৰাইভেট থাকিলে প্ৰাইভেট। তাৰপিছতে হাউচ নম্বৰ আপোনালোকৰ ইয়াত হাউচ নম্বৰ, লেণ্ডমাৰ্ক, ভিলেজ, ডিষ্ট্ৰিক্ট, পুলিচ ষ্টেচন, পোষ্ট অফিচ, ব্লক চব আপোনালোকে ডিটেইলছ ফিল আপ কৰিব। মই ফিল আপ কৰি আছোঁ। ইয়াত ব্লক পোষ্ট অফিচ এই সকলো দিয়াৰ পিছত ইয়াত ভেহিকেল বট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত আপোনালোকে এণ্টাৰ কৰিব লাগিব। যিহেতু মই ইয়াত মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰখন এণ্ট্ৰি কৰি দিলোঁ। তাৰপিছত আপোনালোকৰ ভেহিকেল বট টাইপ, আপোনাৰ ভেহিকেলখন কি, 2 হুইলাৰ, 4 হুইলাৰ, পিকআপ ভেন, এই সকলো মই 2 হুইলাৰত ক্লিক কৰি দিম। তাৰপিছত জাৰ্ণি টাইপটো মানে ওৱান ৱে অৰ ৰাউণ্ড ট্ৰিপ। আপোনালোকে ওৱান ৱে ইয়াৰ পৰা আন এটা ঠাইলৈ যাবলৈ বা ৰাউণ্ড ট্ৰিপ, তাৰ পৰা আকৌ ঘূৰি আহিবলৈ বিচাৰিছোঁ ৰাউণ্ড ট্ৰিপ। তাৰপিছত আপোনালোকে ইয়াত পাৰ্চন অফ ট্ৰেভেলিং, মই এজন, আপোনালোকে এজন বা দুজন যিকোনো দিব পাৰে। তাৰপিছত ডেট অফ পাছ, ইয়াত পাছৰ ডেটটো কোন তাৰিখে, আজি মই কাইলৈ ডেট দিম, কালিৰ ডেট দিম। তাৰপিছত পাছ টু ডেট, মানে মই জাষ্ট ঘূৰি আহিম, কালিয়ে মই ঘূৰি আহিম। তাৰপিছত পাৰ্পজ অফ ট্ৰেভেলিং, এইটো মই আদাৰ এচেঞ্চিয়েল ট্ৰেভেল ৰোড, এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট মই দুটা ডিষ্ট্ৰিক্টত ট্ৰেভেল কৰিব গৈ আছোঁ। চ'ৰ্চ এড্ৰেছ ৰোড, এইটো মোৰ হ'ব দয়েংমুখ। তাৰপিছত এইটো হ'ব লংকা। চ'ৰ্চ অফ ডিষ্ট্ৰিক্ট ৰোড, এইটো মোৰ হ'ব ৱেষ্ট কাৰ্বি আংলং। তাৰপিছতে এইটো হ'ব হোজাই ডিষ্ট্ৰিক্ট। তাৰপিছত ৰিমাৰ্ক ফৰ জাষ্টিফিকেশ্যন, তাৰপিছতে হৈ যাব ইয়াত KX8D7575। এই চাওক মোৰ হৈ আছে, হৈ গ'ল। ইয়াত আপোনালোকে ইয়াত এইটো চাব পাৰিব ক'ত কিবা ভুল হৈছে বা কিবা শুধৰণি কৰিব পাৰিব। যিহেতু মোৰ একো ভুল নাই, সেয়ে মই ইয়াত ক্লিক কৰি দিম। এতিয়া ইয়াত আপোনাৰ আইডেণ্টিটি প্ৰুফ লাগিব। ইয়াত
মই যেহেতু পান কাৰ্ড দিব বিচাৰিছোঁ যেহেতু মই ইয়াত সকলো ইয়াত ফিল আপ কৰি দিছোঁ এতিয়া আমি ইয়াত 7x ক্লিক কৰি দিম তাৰ পিছতে সাবমিট বাটনত ক্লিক কৰি দিম এতিয়া আপোনালোকে ইয়াত PDF বা প্ৰিন্ট কৰিব পাৰিব মই ইয়াত এক্সপোৰ্ট টু PDF কৰি দিম ইয়াত দেখিছে ডিয়াৰ মুকুল শৰ্মা your application for essential service e-pass is submitted successfully your application refers is e-pass email number and application submission date 25/04/2020 apply for office West Karbi Anglong district এনেকৈ আপোনালোকে e-pass খন এপ্লাই কৰিব পাৰিব আৰু ইয়াত কেনেকৈ আপোনালোকে মানে ট্ৰেক কৰিব পাৰিব এইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই আছো এই ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ আৰু এই মোৰ ভিডিঅ'টো নিজৰ ফ্ৰেণ্ডৰ তাত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম